বন্ধুসকল নোটিফিকেশন আহিছে এপ্ৰেন্টিছৰ পাৱাৰ গ্ৰিড কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ পৰা এবাৰ এপ্ৰেন্টিছৰ টোটেল সিট আহিছে 1110 টা আৰু এপ্ৰেন্টিছৰ ডিউৰেচন হৈছে এবছৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন শিলঙৰ কাৰণে আছে টোটেল সিট 127 টা ইয়াৰে অৰুণাচল প্ৰদেশৰ কাৰণে আছে 33 টা অসমৰ কাৰণে আছে 45 টা মণিপুৰৰ কাৰণে আছে 10 টা মেঘালয়ৰ কাৰণে আছে 13 টা মিজোৰামৰ কাৰণে আছে 6 টা নাগালেণ্ডৰ কাৰণে আছে 9 টা আৰু ত্ৰিপুৰাৰ কাৰণে আছে 11 টা সিট এই এবছৰ এপ্ৰেন্টিছৰ সময়খিনিত আপোনালোকে পাব স্টাইপেন্ড হিচাপে গ্ৰেজুৱেট ইলেক্ট্ৰিকেলত 15000 টকা কৈ গ্ৰেজুৱেট সিভিলত 15000 টকা গ্ৰেজুৱেট কম্পিউটাৰ সায়েন্স আৰু এইচআৰ এক্সিকিউটিভত থাকিব 15000 টকা প্ৰতি মাহে ডিপ্লোমা ইলেক্ট্ৰিকেলত থাকিব 12000 ডিপ্লোমা সিভিলত থাকিব 12000 আৰু আইটিআই ইলেক্ট্ৰিকেলত থাকিব 11000 টকা স্টাইপেন্ড আৰু কোম্পানী ৰেকমেন্ডেশন দিব নোৱাৰিলে পাব এক্সট্ৰা কৈ 2500 টকা কোৱালিফিকেশন গ্ৰেজুৱেট ইলেক্ট্ৰিকেলত বিচাৰিছে বি টেক বা বিএসসি ইঞ্জিনিয়াৰিং কৰা হ'ব পাৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত গ্ৰেজুৱেট সিভিলত বিচাৰিছে কোৱালিফিকেশন বি টেক বা বিএসসি কৰা হ'ব পাৰে সিভিল ইঞ্জিনিয়াৰিংত গ্ৰেজুৱেট কম্পিউটাৰ সায়েন্সত বিচাৰিছে বি টেক বিএসসি কৰা হ'ব পাৰে কম্পিউটাৰ সায়েন্সত এইচআৰ এক্সিকিউটিভত বিচাৰিছে এমবিএ বা এমএসডব্লিউ কৰা হ'ব পাৰে বা পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰা হ'ব পাৰে পাৰ্সোনেল মেনেজমেন্ট বা পাৰ্সোনেল মেনেজমেন্ট ইন্ডাষ্ট্ৰিয়েল ৰিলেশনত ডিপ্লোমা ইলেক্ট্ৰিকেলৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব পাৰে ডিপ্লোমা সিভিলৰ কাৰণে বিচাৰিছে ডিপ্লোমা কৰা হ'ব পাৰে সিভিল ইঞ্জিনিয়াৰিংত ইলেক্ট্ৰিকেলত বিচাৰিছে ফুল টাইম কোৰ্স কৰা হ'ব লাগিব আইটিআই পৰা ইলেক্ট্ৰিকেলত আদাৰ ক্ৰাইটেৰিয়া ফালে যদি আমি চাম কি কাৰণত আপোনালোকে নট এলিজিবল হ'ব পাৰে এই এপ্ৰেন্টিছৰ কাৰণে যদি আপোনালোকে ফাইনেল এক্সামিনেশনৰ ৰিজাল্টৰ কাৰণে ৰখি আছে এই এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব 18 বছৰ কমপ্লিট নোহোৱা সকলে বা যি সকলে এপ্ৰেন্টিছৰ আগতে কৰিছে তেওঁলোকেও এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব বা যি সকলৰ এক্সপেৰিয়েন্স আছে এবছৰৰ ওপৰত চাকৰি কৰা তেওঁলোকেও এপ্লাই কৰিব নোৱাৰিব এই এপ্ৰেন্টিছৰ কাৰণে হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব পাৰিব ফাৰ্স্ট আপোনালোকে NATS বা NAPS ৰ অফিচিয়েল ৱেবসাইটত গৈ নিজকে ৰেজিষ্টাৰ কৰিব লাগিব সাকসেসফুলি ৰেজিষ্টাৰ কমপ্লিট হোৱাৰ পিছত ৰেজিষ্ট্ৰেচন বা এনৰোলমেন্ট নম্বৰৰ সহায়ত আপোনালোকে পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ অফিচিয়েল ৱেবসাইটত আহি এপ্লাই কৰিব পাৰিব মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 21 জুলাই পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 আগষ্ট বন্ধুসকল লৈ আহিছো আপোনালোকৰ বাবে অসমৰ প্ৰথমটো সোশ্যাল নেটৱৰ্কিং এন্ড্ৰইড এপ্লিকেশন চাকৰিৰ বাবে য'ত আপোনালোকে এক্সাম ৰিলেটেড প্ৰবলেম সমূহ আলোচনা কৰাৰ লগতে খুলিব পাৰিব এক্সাম ৰিলেটেড গ্ৰুপ ডাউনলোড কৰিব পাৰিব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব পাৰিব ডকুমেন্টছ আৰু ফটো চাব পাৰিব লেটেষ্ট জব নোটিফিকেশন সমূহ আজি ডাউনলোড কৰক এক্সাম হটস্পট এপ্লিকেশন গুগল প্লে ষ্টৰৰ পৰা এই এপ্লিকেশনটো ডাউনলোড কৰা লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনত পাব তাৰ পৰা আপোনালোকে ফলো কৰি সিধা ডাউনলোড কৰি লব পাৰিব বা গুগল প্লে ষ্টৰত গৈ আপোনালোকে এক্সাম হটস্পট সাৰ্চ কৰিলে আমাৰ এপছটো পাব তাৰ পৰা সিধা আপোনালোকে ডাউনলোড কৰি লব পাৰিব অনুকূল নোটিফিকেশনটো চাবলৈ আৰু অনলাইন এপ্লাই কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ৱেবসাইট job.info.com লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ লগতে job.info অফিচিয়েল ৱেবসাইটটো পাব তাৰ পৰা আপোনালোকে ফলো কৰি সিধা এই নোটিফিকেশনটো ডাউনলোড কৰাৰ লগতে অনলাইন এপ্লাইও কৰিব পাৰিব এতিয়াও যদি আছে আপোনালোকৰ মাইণ্ডত কিবা কোৱেশ্চন কমেন্টৰ লগতে আমাৰ এক্সাম হটস্পট এপটো সুধিব পাৰে ভিডিঅ'টো ভাল পালে কৰক লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'ৰ সৰ্বে ধন্যবাদ জয় আই অসম